মৰ্নিং আজিও ৰাতিপুৱাৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এয়া মোৰ মামাৰ ছোৱালী যোৱাকালি আহিছিল আৰু মাইনাও কৈ আছে মোৰ লগত বোলে ভিডিঅ' বনাই, মই কেনেকৈ ভিডিঅ' বনাওঁ সেয়ে আৰু ৰাতিপুৱা পানী গিলাচৰ পৰাই আৰম্ভ কৰিছোঁ। আৰু ইফালে মায়ে লুচি বনাব, সেইকাৰণে ধুনীয়াকৈ পুৰিবিলাক মানে আৰু বেলি আছে আৰু চাওকচোন ধুনীয়া গোল হয়। আমি বাৰু ইমান গোল কৰিব নোৱাৰোঁ। আৰু ফাইনেলি আমাৰ হ'লে ৰাতিৰে মাংস আছিলে আৰু শ্বৰ্টকাট কৰি ধুনীয়াকৈ মাংস ৰুটি এনেকৈ লৈছোঁ আৰু মাইনা মই আৰু চিষ্টাৰ তেনে গোটেইবিলাকে খোৱা লোৱা কৰি আছোঁ। আৰু খোৱা লোৱা কৰি আমি মা আৰু মই ওলাই আহিলোঁ মেডিকেলত, হস্পিটেলত যাওঁ। মাৰ মানে অকণমান ইনফেকশ্যন হৈ পেলাই মুখখন ফুলি গৈছে সেয়ে। আৰু ফাইনেলি আহিয়ে পালোঁ হস্পিটেলত, চাচোন লাইন ধৰিছে একদম, মানুহ ইমান হৈছে। আৰু ফাইনেলি ডক্টৰো বহিছে আৰু মই বাহিৰতে অকণমান এনেই ঘূৰি আছোঁ। আৰু আহি কেনে ভাগৰো লাগিছে সেয়ে অকণমান খোৱা বস্তু আনিছিলোঁ সেয়ে খাই ল'লোঁ। এতিয়া খোৱা লোৱা কৰি ল'লোঁ আৰু আজিৰ ব্লগটো ইমানখিনিয়ে আছিলে। আকৌ লগ পাম অন্য এটি মিনি ব্লগছত। আজিলৈ বাই বাই।